অঁ এই গৈ আছোঁ পামগৈ এতিয়া হা অঁ গৈ আছোঁ এই অকণমান লেট কৰিব গৈ আছোঁ ৰেস্কিউটো কৰিবৰ কাৰণে আৰু এইটো ক'বৰা হয় মোক মানে ফটো পঠাইছিলে মোৰ বন্ধু জুনুনৰ ঘৰত ওলাইছে সাপটো আৰু গঁৰালত হয়তো কণী খাইছে বুলি কৈছে সেইটো কাৰণে মই অকণমান দেৰি তাত ৰেষ্ট ল'ব দিছোঁ একো ডিষ্টাৰ্ব দিব তেনেকৈ মই মানা কৰিছোঁ যে ডিষ্টাৰ্ব নিদিবলৈ এতিয়া গৈ আছোঁ এটা মনকলত ক'বৰা ওলাইছে তো আমাৰ ৰেস্কিউৰ মেইন গ্ৰীণ ডি বাইক মাতিছোঁ বঢ়িয়া বঢ়িয়া ব্ৰ তো লেটছ গো চলো ইয়াত আগতেও ওলাইছিলে কিন্তু ফেইল হৈছে ৰেস্কিউটো আজি কিন্তু ৰেস্কিউ কৰিব লাগিব কৰিব লাগিব মানে সদায় সোমাই অঁ ইয়াৰ লগত পাৰ্টনাৰো আছে এইটো পাছফালে আছে অঁ ঠিক আছে এইকেইটা হাঁহ হাঁহকেইটা এইকেইটা হাঁহ আছে আৰু কণী আছিলে ইয়াত কণী খতম আমি ৰেস্কিউ কৰিম আপোনাৰ ফালে গৈছে অঁ কৰা আমাৰ গৈছে এইফালে গৈছে এইফালে গৈছে সোমাই গ'ল বাছ বঢ়িয়া হৈ গ'ল কামটো ধুনীয়াকৈ হৈ গ'ল ৰেস্কিউটো এতিয়া বঢ়িয়া একদম বহুত ইমান দেৰি কষ্টকৈ হ'ল কিন্তু ফটককৈ সোমাই গ'ল ভাল লাগিছে ধুনীয়া ৰিলিজ অন কৰি আছোঁ নেক্সটটো যাবই এতিয়া ধুনীয়াকৈ এইটো এটা ৰিলিজ হৈ গ'ল আৰু বহুত ভাল লাগিলে এইটো ক'বৰা আছিলে আৰু বহুত দিনৰ পৰা আমাৰ এইটো ৰেস্কিউ কল আহি আছিলে আমি 2-3বাৰ এটেম্প কৰিলোঁ ভাইটি আৰু মই গৈ পেলাই কিন্তু আজি এইটো ছাকচেছ হ'ল ভাল লাগিলে এনেকৈ আপোনালোকে আমাক সহায় সহযোগ কৰি থাকিব প্ৰকৃতি ৰক্ষাৰ কাৰণে থেংক ইউ গো গ্ৰীণ